নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আৰু এতিয়া মৰ্ণিঙত বনাই আছোঁ মই আজি ৰুটি। আৰু কোনে আৰু যিহেতু আজি ঘৰত মিস্ত্ৰী লাগি আছে, তাৰ কাৰণে ৰুটি বনাইছোঁ ৰাতিপুৱাই। আমাৰো হ'ল মিস্ত্ৰীৰো হ'ল, সেইকাৰণে আকৌ আৰু ৰুটি বনাই উঠি কিনে ভাত বনাব সময় হৈ গ'ল। কোমোৰা আৰু মটৰৰ তৰকাৰী আৰু এইটো ৰুটি। আৰু মোৰ মুখখন একদম তেল কলা হৈ আছে। ঠাণ্ডাৰ দিনত মই একোৱে ইউজ নকৰোঁ, ক'ৰবাত গ'লেহে ফাউণ্ডেশ্যন ক্ৰীম এনেকুৱা ইউজ কৰোঁ। ঘৰত থাকিলে নাৰিকল তেল, অনলি নাৰিকল তেল, ইয়া ভেচলিন, ইয়া কিবা এটা গ্ৰীণ কালাৰৰ আছে সেইটো ইউজ কৰোঁ। হৈ গ'ল ৰুটি চব্জি ৰাতিপুৱাৰ, এতিয়া খাই লওঁ। আজি ৰাতিপুৱা ৰুটি চব্জি খাওঁ আৰু এইটো কোমোৰা মটৰ আলু এনেকৈ বনাইছোঁ, লাল চাহ আৰু ৰুটি, শুকান ৰুটি।